নমস্কাৰ। কোম্পানীক গতালে শিক্ষক বদলিৰ দায়িত্ব। শিক্ষক বদলিৰ দৰে প্ৰক্ৰিয়াটো কোম্পানীৰ হাতত জাপিলে চৰকাৰ তথা শিক্ষা বিভাগে। একত্ৰীকৰণৰ নামত ইখনৰ পিছত সিখনকৈ বিদ্যালয় বন্ধ হৈ অহাৰ মাজতে শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়াৰ সমস্ত দায়িত্ব গ্ৰেচিয়া নামৰ এটা প্ৰতিষ্ঠানক গতাই দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বদলিকৰণৰ বাবে শিক্ষকসকলে উদ্গ্ৰীৱ হৈ থকাৰ বিপৰীতে শিক্ষক বদলি প্ৰক্ৰিয়াটো কোম্পানীৰ হাতত জাপি দি ৰংচোৱাত ব্যস্ত হৈ পৰিছে বিয়াগোম আমোলা বিষয়া কৰ্মচাৰীৰে গিপগিপাই থকা শিক্ষা বিভাগ। শিক্ষা বিভাগৰ শিক্ষক নিযুক্তিৰ দৰে বিভাগীয় প্ৰক্ৰিয়াক গ্ৰেচিয়া নামৰ কোম্পানীটোৰ দায়িত্ব প্ৰদানৰ ফলত এতিয়া শিক্ষা বিভাগত কাৰ্যালয়লৈ বাট কুৰি বাই কোনো সদুত্তৰ নাপাই হতাশ হৈ পৰিছে বহু শিক্ষক। শিক্ষক বদলিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে বিভিন্ন খা-খবৰৰ বাবে একাংশ শিক্ষকে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈছিল। কিন্তু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত হোৱাৰ পিছত এইসকল শিক্ষকে কাৰোৰে পৰা সদুত্তৰ নাপালে। ইয়াৰ বিপৰীতে এইসকল শিক্ষকক দেখুৱাই দিয়া হ'ল দেৱালত চিল-মোহৰ নোহোৱা এখন জাননী। সঞ্চালকৰ কাৰ্যালয়ৰ দেৱালত মাৰি থোৱা এই জাননীখনত শিক্ষক বদলিৰ সম্পৰ্কত যিকোনো তথ্যৰ বাবে 9127840388 নম্বৰ এটাত ফোন নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। এনে কাণ্ড প্ৰত্যক্ষ কৰি এক প্ৰকাৰ হতভম্ব হৈ পৰিছে সঞ্চালকালয়লৈ যোৱা শিক্ষকসকলে। এই সন্দৰ্ভত কিছু কথা জানিবলৈ বহুত শিক্ষক তাত উপস্থিত হৈছিল। এইটো অসম চৰকাৰৰ একদম কি নিম্ন কাণ্ড বুলিয়ে অভিহিত কৰিব লাগিব। ইমান তললৈ অসমৰ শিক্ষা বিভাগ গৈছে ভাবিবই নোৱাৰি।